बम ब्लास्ट करा हबो। प्रमोद बर'नि गोजोन बिटिआरआव गोदान बिगियारि आफादनि जोनोम। बिटिआर गोरोबथाजों बर' हालामाव गोजोननाय फैयाखै नामा? गोदानै इउएलएफबि बिग्रायारि दानाया मानि इसारा? इउएलएफबिनि अक्ट'बर दानाव बमा होनायनि हुमुखि। बम ब्लास्ट करा हबो। आमी हेतु क्लियार কৈছো, आमी स्ट्रंगलि কৈছো। प्रमोद बर'आ गोजोन फैबाय होननाया नंखाय नामा? बर' हालामाव दुंहाव थासारि जाफिनगोन नामा? बिटिआर खुंथायनि गाहाय मावफुं सोद्रोमा प्रमोद बर'नि गोजोन बिटिआरआव गोजोननाय गैयै जाफिनगोन नामा? बिटिआर गोरोबथाजों गोजोन फैबाय होनना प्रमोद बर'आ दाबि खालामनाया नंखायसो नामा? इउनाइटेड लिबारेशन फर बड'लेण्डनि हुमुखि होनायखौ मावफुङोब्ला फिन सिगांनि थासारिया फैफिनगोन नामा? गोजोन बिटिआर गोरोबथा खालामनायनि उनावबो बेबायदि मोनसेनि उनाव मोनसे बिग्रायारि आफाद दाफिननाया थारैनो बर' समाजाव साननो गोनां खालामदों। इउएलएफबिआ अक्ट'बर दानाव बिटिआर ओनसोलजों लोगोसे आसामनि गुबुन गुबुन जायगायाव बमा होगोन होनना हुमुखि होनायजों लोगोसे बिथांमोननि लिंकमेनखौ गावथारोब्ला एबा न'खरनि सोरबा सोद्रोमाखौ अनागार खालामोब्ला गिख्रंथाव थासारि खालामगोन होनना हुमुखि होनानै सासे इउएलएफबि सोद्रोमाखौ बुथारोब्ला सा 20 सोरखारि सुबुंखौ बुथारनाय जागोन होनना हुमुखि होदों इउएलएफबिआ। बिथांमोना आलादा हादरसाजों लोगोसे बिथांमोननि गुबुन दाबिफोरा जाबाय एनडिएफबिनि गायसनगिरि आफादगिरि रन्जन दैमारि आरो गुबुन दैदेनगिरि सोद्रोमाफोरखौ जोबथेसालिनिफ्राय हगारनाय, एनडिएफबि सोद्रोमाफोरनो फिन फसंथान होनाय। आं बेखौनो रोखायै फोरमायनो सानो, जोंनि बिटिसिनि बायजोआव थानाय जिखिनि धेमाजि, गहपुर, सनितपुर बिथांमोनखौ थाबैनो जोंनि बिटिसिआव सोस'नो आरो जोंनि बिटिसिआव लाबोयो आरो जिखिनि जोंनि बिटिआरनि सक्तियाव थानाय दफा बायदियै गामि दानख'नाय आरो दाजाबनाय, बेहाय जोंहा जोबोद दुखु दङ। गामि दाजाबदेरनायाव जोंहा सरकारखौ जोङो वेलकाम खालामो, बरायो, जों गनायो, खिन्थु जों बेहाय गामि जों मोनखानाय बिटिसिखौ दानख'नायाव जोंहा बेहाय কথা আমি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰৰ যি কথা আমাৰ ব্ৰিটিছ আহি পেলাই যি কথা কৈ গৈছিলে, সেই কথা আমি আমাৰ ইউএলএফবি সংগঠনৰ পৰা কেতিয়াও একচেপ্ট কৰা নহয়। আৰু মই এইটোকে আহ্বান জনাইছোঁ, ইউএলবি মানে ইউনাইটেড লিবাৰেশ্যন ফৰ বড'লেণ্ড, যেতিয়ালৈকে আমি বড'লেণ্ড নাপায় এতিয়ালৈকে আমি সংগ্ৰাম কেতিয়াও মানে ৰেষ্ট নলওঁ। কিয়নো আমি যি পাব লগা পাৱাৰ এণ্ড ফাংচন যিবিলাক আমাৰ জাতিত শান্তিৰ কাৰণে যি আমি আমাৰ বড়ো জাতিৰ ৰীতি নীতি যিবিলাক আছে সেইবিলাক লৈ আমি শান্তিভাৱে আমাৰ বিটিচিত জীয়াই থাকিব পাৰে, সেইখিনি আমি বিচাৰোঁ। যে বড'লেণ্ড নহ'লে আমি কেতিয়াও শান্তি নহয়, আমাক বড'লেণ্ড লাগিবই। মই ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক সেইটোকে ক্লিয়াৰিফিকেশ্যন ক'বলৈ ওলাইছোঁ যে আমাৰ যি ইউএলবি সংগঠনৰ কেডাৰ লিডাৰ যি ব্যক্তিসকলে জংঘলত আকৌ একবাৰ ঘূৰি আহিব লগা হ'ল, সেইবোৰ আমাৰ অসম গভমেণ্ট আৰু ইণ্ডিয়া গভমেণ্ট আৰু বিটিচি গভমেণ্টৰ কাৰণে মানে হৈছে। কিয়নো আমাক বড'লেণ্ড দিয়া নাই, যি সৰু বিটিআৰ চুক্তি কৰি পেলাই আমাক বড়ো জাতিৰ চবৰে চকুত মানে পানী মানে ওলোৱা যেন এনেকুৱা দুখ দিছে যে চবৰ আমাৰ বড়ো ল'ৰা ছোৱালীক চকুত পানী ওলাইছে। কিয়নো অসম কেতিয়াও বিভাজন নহয়, এই কথাক লৈ আমি দুখ লাগিছে আৰু আমি বড'লেণ্ড লাগিবই। যেতিয়ালৈকে বড'লেণ্ড নহয় আমি এতিয়ালৈকে ৰেষ্ট নলওঁ। সেইটো মই আমাৰ ইউএলবি ইউনাইটেড লিবাৰেশ্যন ফৰ বড'লেণ্ড সংগঠনৰ পৰা ক্লিয়াৰিফিকেশ্যন দিয়া হ'ল। মই এইটোকে আহ্বান বিচাৰিছোঁ, আহি থকা দিনবোৰত আমাৰ যেন গভমেণ্টৰ চৰকাৰৰ যিবিলাক ডিচি আই চি
সেই ব্যক্তিসকলে আমাৰ বড়ো ইউথছবিলাক অন্যায়ভাৱে মানে যদি বেয়াকে মানে হেৰি কৰে কি কয় ইনচাল্ট কৰে পেলাই কাকবা ULB মেম্বাৰ কাকবা ULB লিংমেন এনেকুৱা কৰি পেলাই যদি ইনকাউণ্টাৰ কৰে আমি ষ্ট্ৰংলি ক'ব বিচাৰিছোঁ ULB সংগঠনৰ পৰা আমি আমাৰ যদি ULB কেডাৰ যদি কোনোবা যদি DC IC যদি ইনকাউণ্টাৰ কৰে আমি গভৰ্ণমেণ্টৰ মানুহ আমাৰ এজন হৰালে আমি 20 জন গোলাই হত্যা কৰা হ'ব লগতে মই এইটোকে আহ্বান জনাইছোঁ আমাৰ অসম গভৰ্ণমেণ্ট আৰু BTCৰ যদি আহি থকা দিনবোৰত যি NDBৰ শক্তিত BTR শক্তি হৈ গ'ল সেইটো শক্তিৰ এজন ছিগনেটাৰী DR নাবলা ছাৰক কেছৰ পৰা উদ্ধাৰ কৰা হোৱা নাই অতি সোনকালে DR নাবলা ছাৰক ৰিলিজ কৰি দিব লাগে আৰু যি ব্যক্তিসকলে কেডাৰ যি ব্যক্তিসকলে জেলত আছে অতি সোনকালে ৰিলিজ কৰি দিয়ক আৰু লগতে যিবিলাক NDB ৰিহেবিলিটেশ্যন সেইবিলাক কৰি দিয়ক নহ'লে আমি অক্টোবৰ মাহত আমি গোটেই অসম আৰু BTCত আমি বম ব্লাষ্ট কৰা হ'ব আমি সেইটোৱে ক্লিয়াৰ কৈছোঁ আমি ষ্ট্ৰংলি কৈছোঁ সেইটোকে আৰু মই ক'ব বিচাৰিছোঁ আমাৰ যি মেম্বাৰ ULB মেম্বাৰ ঘৰত যাই কিনি কাকবা মাক কাকবা দেউতাক ধৰি আনি কাকবা চিষ্টাৰক ধৰি আনি এনে সাজা দি থাকলে আমি কেতিয়াও সহ্য কৰা নহ'ব আৰু যোন ব্যক্তি মেম্বাৰ তাক পালে ইনকাউণ্টাৰ কৰিলে আমাৰ আপত্তি নাই তথাপিও আমি এটা জাতিৰ কাৰণে আমি জাতিক ৰক্ষা দিয়াৰ কাৰণে আমি এটা সংগঠন যোগদান কৰিছোঁ তাৰ বাবে আমি সংগঠনৰ নামত এটা জাতিৰ ৰক্ষাৰ নামত আমি জীৱন দান দি যাম তথাপিও আমাক বড়োলেণ্ড লাগিব যেতিয়ালৈকে বড়োলেণ্ড নেদে এতিয়ালৈকে আমি সংগ্ৰাম কৰি যাম এইখিনি মই কয় আৰু মই এতিয়া আসাম গভৰ্ণমেণ্ট ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ আমাৰ যিখিনি BTCত বাইজত থকা ধেমাজি শোণিতপুৰ গহপুৰ সেইবিলাক আমাৰ অতি সোনকালে BTR শক্তিৰ দফা দৰে MOS মতে আমি BTRত ইনক্ল'জ কৰাটো আমি বিচাৰিছোঁ সেইটোকে আমি আহ্বান জনাইছোঁ নিউজ টেক্স ইনচাইড এনি বড়ো